তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জালিয়াতিৰে চাকৰি লাভ কৰা 5 জনক বৰখাস্ত। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ পৰা 5 গৰাকীকৈ লেবৰেটৰী টেকনিচিয়ানক বৰখাস্ত কৰা হৈছে। ভুৱা তথ্যৰে নিযুক্তি লাভ কৰাৰ বাবে বৰখাস্ত কৰে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। 2015 চনত মকৰল হোৱা নিযুক্তি তথ্যৰ বেসংগতি পোহৰলৈ অহাত একাংশ বঞ্চিত প্ৰাৰ্থীয়ে আদালতৰ কাষ চাপিছিল আৰু শেহতীয়াকৈ আদালতে সমগ্ৰ বিষয়ৰ এক ৰায়দানৰ পিছতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁলোকক বৰখাস্ত কৰে। Actually, itu বৰখাস্ত নহয়, তেওঁলোকক টাৰ্মিনেট কৰা হৈছে। তেওঁলোকৰ আচলতে এইটো এটা মহামান্য হাইকোৰ্টত এটা কেছ চলি আছিলে। কেছটোত তেওঁলোকৰ বিসংগতিপূৰ্ণ তথ্য আগতে থকা বুলি কেছ কৰিছিলে তেওঁলোকৰ যিকেইজন ৰিপ্লাই কৰিছিলে তেনেকুৱা কেণ্ডিডেটে। তেনেকুৱা কেছ সেইটোৰ ওপৰত বেছ কৰি মহামান্য আদালতে এটা ভাৰ্ডিক্ট দিলে। সেই ভাৰ্ডিক্টটো আমাৰ দিলে 27 ছেপ্টেম্বৰত আৰু সেই অনুপতি আমি দুজনক ইমিডিয়েটলি টাৰ্মিনেট কৰিছোঁ। তেওঁলোকক 30 তাৰিখে কৰা হৈছে আৰু বাকী 3জনক তেওঁলোকে কোৰ্টৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিলে যে তেওঁলোকৰ যিখিনি চাৰ্টিফিকেট বা অন্যান্য তথ্য যিখিনি তেওঁলোকে ছাবমিট কৰিছে সেইখিনি এবাৰ ৰিভেৰিফাই কৰিব লাগে আৰু সেইখিনি আমাৰ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনে তেওঁলোকে চাই পেলাই আমাক জনালে। জনোৱাৰ পিছত আমি এই 26 অক্টোবৰত বাকী 3জনকো টাৰ্মিনেট কৰিছোঁ। মুঠতে 5 জন। চাকৰি তেওঁলোকে আইনৰ পৰাই পাইছিলে। এতিয়া এই বস্তুটো আমাৰ এডভাৰটাইজ হৈছিলে আমাৰ এডভাৰটাইজ হৈছিলে 15 চনৰ এডভাৰটাইজ হৈছিলে, ইণ্টাৰভিউ হৈছিলে তেতিয়া। সেইমতে সেই ইণ্টাৰভিউৰ পিছত এটা প্ৰতিদিনত অক্টোবৰ 2 তাৰিখে 2015 চনত এটা নিউজ এটা বনাইছিলে। তাতে তেওঁলোকে কৈছিলে যে কেইজনমানৰ তথ্য তেওঁলোকে ছাবমিট কৰিছিলে সেই তথ্যখিনি বিসংগতিপূৰ্ণ আৰু সেই হিচাপে বাকী যিকেইজনে এতিয়া ডিপ্ৰাইভ বুলি ভাবিছিলে কেণ্ডিডেট তেওঁলোকে মহামান্য আদালতৰ আশ্ৰয় ল'লে আৰু সেই ফালৰ পৰা মহামান্য আদালতে 2018 চনত তেওঁলোকে এইটো কেছ কৰিছিলে আৰু সেই হিচাপে এতিয়া যিটো দিলে তেওঁলোকে মহামান্য আদালতে যিটো নিৰ্দেশ দিলে সেই নিৰ্দেশ মতে আমি কামটো কৰিছোঁ।